সকলোকে গুড মৰ্নিং জনাইছোঁ। শুই উঠিয়ে খোজকাঢ়িব আহিলোঁ মুখ হাত ধুই মেলি। বাকী আপোনালোক চাগে বহুতে এতিয়াও শুয়ে আছে, তো উঠক, শুই থাকিব নালাগে। কিমান আৰু দন্তীয়া দটো হৈ শুই নাথাকে। ৰাতিপুৱা সোনকালে শুই উঠি খোজ কঢ়াটো স্বাস্থ্যৰ পক্ষে ভাল হয়, গতিকে উঠক, শুই নাথাকিব। বাকী যি কি নহওক, আজি কথা এটা কওঁ দেই। আমাৰ ঘৰত মানে তিনিটা ডাঙৰ ডাঙৰ মতা কুকুৰা আছে, আৰু সেই মতা কুকুৰাকেইটা মানে এনেকুৱা হয়, সিহঁতৰ কোনো মানে দিন ৰাত চিন নাই। সিহঁতে মানে যেতিয়াই তেতিয়াই ডাকে দি থাকে। আজি গধূলি কি কৰিলে শুনক। আজি গধূলি গোটেই তিনিওটাই তাৰমানে অকল ডাকে দি থাকিলে। ৰাতি মানে আজি শোৱা নকৰিলে। তাকে ৰাতিপুৱা দেউতাই মানে শুই উঠি আমাক কৈছে, আৰু মাক আৰু মোকে কৈছে, আৰু মতা কুকুৰাকেইটাই বোলে আজি ডাক দি বোলে শোৱাই নকৰিলে। সিহঁতৰ বেছি তেল ফাটিছে, গতিকে আজি এটা খাব লাগিব বুলি কৈছিলে মানে। তেতিয়া সেই কথাষাৰ ভাইটিয়ে মানে বিচনাত থাকি শুনিলে নহয়। বোলে কুকুৰা নেমাৰিবি কৈছে, কুকুৰা বেলেগ এদিনা খাম কৈছে। মানে আজি বোলে শনিবাৰ, আজি বোলে গাহৰি খাম বুলি ক'লে। কাৰণ শনিবাৰে মানে আমাৰ ঘৰৰ ওচৰতে মানে বজাৰ হয়, সেইটো কাৰণে ক'লে মানে আজি কুকুৰা নাখাওঁ, বেলেগ এদিনা খাম, আজি গাহৰিকে খাম, বহুত দিন গাহৰি খোৱা নাই বুলি ক'লে। আমি যিহেতু আহোম, গাহৰি মাংসটো খাই ভাল লাগে। বাকী যি কি নহওক, তাকে জনাওঁ বুলি আজি ভিডিঅ'টি কৰিলোঁ। বাকী উঠক, কিমান দন্তীয়া দটো হৈ শুই নাথাকে। শুই থকাবিলাকক কৈছোঁ দেই, উঠক। আমি নিজকে কেতিয়াও বুদ্ধিয়ক টেঙৰ বুলি ভাবিব নালাগে, আৰু ভবাটো ভুল কথা। কাৰণ বুদ্ধিয়ক আৰু টেঙৰ মানুহো মানে এদিন ভুল হৈ যায়। গতিকে এই কথাষাৰ আপোনালোকে মনত ৰাখিব। বুদ্ধিয়ক আৰু টেঙৰ মানুহৰ কাম এইটো নহয় যে মই সকলো জানো, সকলো পাৰোঁ, এইটো নহয়। এটা কথা মনত ৰাখিব, হস্তিও পিছলে পাৰ বুলি এটা কথা আছে। হাতী যিমানেই ডাঙৰ নহওক, হাতীৰো কেতিয়াবা ভৰি পিছল খায়। গতিকে আপুনি নিজকে যিমান ডাঙৰ বুলি নাভাবক, যিমান আপুনি পণ্ডিতালি নেদেখাওক, নিজকে জ্ঞানী বুলি নাভাবক, জ্ঞানীও এদিন মূৰ্খৰ হৈ যায়। গতিকে কেতিয়াও মানে নিজক জ্ঞানী সজাবলৈ নাযাব, নিজকে পণ্ডিত বুলি নাভাবিব। কাৰণ যদি আপুনি তেনেকুৱা দেখাবলৈ যায়, তেতিয়াহ'লে আপুনিহে মূৰ্খ হ'ব। গতিকে এটা কথা কওঁ, কেতিয়াও জ্ঞানী আৰু বুদ্ধিয়ক লোকৰ কাম এইটো নহয়। তাৰমানে এই কথাষাৰ মনত ৰাখিব।